হয় 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 এই এন্ধাৰত মই কতনো যাই আছো মোৰ একেবাৰে মাত চাত নহাই গৈছে উশাহ চুকা নহাই গৈছে খুব দৌৰছো বৰষুণ আমি সূৰ্য নোলোৱাতে অল্লো নহয় এতিয়া গাড়ী মটৰ বাহন একো নাই এখন কিবাকে পাইছো এনে সোমৰ পৰলৈ ঠিকেই আছিল কিন্তু ওলোৱাৰ ফলত চবে কান্দি কান্দি ওলাইছে হেল্ল' গাইছ আপোনালোকে আছে মোক আজি হৈছে পবিত্ৰ নামৰ পবিত্ৰ দিন তাৰমানে আজি হৈছে 31 অক্টোবৰ আৰু 31 অক্টোবৰ ৰাতিপুৱা মই সোনকালে উঠিলোঁ চিঞৰ চাৰিকটো সোনকালে উঠিল আৰু বৰষুণ আৰম্ভ হৈ গ'ল অত দিনে বৰষুণ দিয়া নাই আজি ৰাতিপুৱা বৰষুণ দিছে তাকো 31 অক্টোবৰ এতিয়া বৰষুণ ভিজি যাই আছোঁ ৰাতিপুৱা 6টাত আছে টিকেট আপোনালোকে গম পাইছে হয় লৈ মিনা চাব যাই আছোঁ পূৰা ৰেডি বৰষুণ ভিজি 6টা বজাত আছে আমাৰ ফিল্ম আৰু এতিয়া টাইম হৈছে আপোনাৰ 4টা মানে মই সাৰ পাইছোঁ 3টাতে কিন্তু অলপ টাইম 4:30 বাজছি এতিয়া খোজকাঢ়ি যাই আছোঁ চাওক বৰষুণো দি আছে মানে এয়া হৈছে দিন ইমান দিনে বৰষুণ নিদিলে আজি বৰষুণ দিছা দি অলপ দেৰিকৈ দি এতিয়া ঘৰৰ পৰা অলচুমাৰটো বৰষুণ দি দিছে ৰাতিপুৱা 4:30 বজাত জীৱনৰ প্ৰথমটো ফিল্ম এনেকে ৰাতি চাব যাই আছো কোনোবা নুসুধিলে হ'ল সাজি কাচি ক'ত যাই আছ ববাইহঁত আমাক আজি পুৰা এনেকা লাগিছে পুৰা ফুল চিংবা আমি ওলাইছো পুৰা ৰাতি 7টা লৈ কেনে কিন্তু নহয় ভাড়ে পালো তো চব এখন গাড়ীও নাই সেয়া চব নিজৰ নিজৰ প্ৰাইভেট গাড়ী লৈ যাই আছে আৰু আমি ছাতা লৈ কেনে ইয়াৰ পৰা এতিয়া পুৰা গণেশগুৰি খোজকাব লাগিব চাৰ্ভে অলপ পামে সেয়া ডমিনজ এয়াই তাৰমানে ঘৰত যেতিয়া বাহন চাহন নাথাকে মানে এই যে কৈ নহয় বিপদ সময়ত লাগে যে এই কাৰণে লাগে কিবাকে আমি ৰিক্সাখন পালো তাকো 150 টকা লৈছো ইয়াৰ পৰা খ্ৰীষ্টান বস্তি লৈ ঠিকে আছে ৰাতিপুৱাৰ সময় ফাইদা উঠাইছি দিয়কচোন আহি আমি 5:30 বজাত চেণ্টেন মলত পালো আৰু এতিয়া আপোনালোকে ভাবে চাগে মই টিকেটনো ক'ৰ পৰা পালো ইমানখিনি মাজত তাৰমানে টিকেট নাই গুৱাহাটীত তাৰমানে 6 নৱেম্বৰ টিকেটে নাই আমাৰ বেলতলা যিটো চিনেমা হল আছে মেট্ৰিক্স চিনেমা হল তাতেতো টিকেটে নাই 6 নৱেম্বৰলৈ বা 3 নৱেম্বৰলৈ আমি টিকেট কেনেকৈ ইন্তজাম কৰিছো এইটো আপোনালোকে গম পাব এতিয়া শুকুৰবাৰে 8টা বজাত গধূলি টিকেট খুলি দিছে আৰু প্ৰথম টিকেট হৈছে গুৱাহাটী বেলতলা মেট্ৰিক্স চিনেমা হল তাতে আমি যেতিয়ালৈ চাইছো তেতিয়ালৈ চাৰ্ভাৰ ডাউন মাৰি দিছে মানে অনলাইন টিকেট হ'লেও টিকেট বুকিং তাৰপিছত ৰাতি 9:30 বজাত আমি মেট্ৰিক্স মলত গৈছো অফলাইন টিকেট পাব পাৰো অনলাইন যদি চাৰ্ভাৰ ডাউন ইয়াতে সেই একে কথা ইয়াত হুচুৰ টিকেট আছে কৈছে কি সেইদিনা দিনটোৰ পৰা টিকেটে নাই আমিও ধুনীয়াকে ঘৰত সপাটো আৰু বটলটো আহিল কিন্তু ঘৰত অলপ খচুৰতে কিবাকে 2টা টিকেট ভাগ্যত ওলাল দিয়ক বাকী বেলেগত মাথা আছে নে নাই মোৰ কিন্তু এইখিনি অলপমান মাথা আছে যি মানে কেনেকুৱা ধৰণৰ কষ্ট কৰিলে যে বস্তুটো পাম কিবা কিয় নিবাগৈ কষ্টৰ ফল পাবেই তাৰমানে ফাইনেলি গাইছ আহি পালোঁ আৰু পামে আৰু বেয়া দছটো কিন্তু আমি গাড়ী এখনো নাই লগতে 150 টকা দি আমি এজৰি চিকিছোঁ আৰু 4 নম্বৰ ফলত যাব লাগিব এতিয়া আমি এনে আপোনালোকে কেতিয়াবা ৰাতিপুৱা ফিল্ম চাই পাইছে নাই পোৱা নাই অসমীয়া চিনেমা আজি প্ৰথম যে এনেকা এখন চিনেমা যে ৰাতিপুৱা 4:30 পৰা ৰাতি একদম 1-2টালৈ আছে আৰু ভিতৰত সোমাৰ লগে লগে মানুহবোৰক পুৰা ৰখি আছে এটা নামৰ কাৰণে ৰৈ মিনাল আৰু ফাইনেলি 10 মিনিট বহা হোৱাৰ পিছত আমাক সোমাব দিল দিয়ক চিনেমা এতিয়া মোৰ আজি এতিয়া হলত চিনেমা চোৱা 3খান তাকো 3খানে অসমীয়া চিনেমা বা মইচোন অসমীয়া চিনেমা ৰিয়েল অনুৰাগী আৰম্ভ এতিয়া অকণমান টয়লেট চয়লেট যাব কাৰণে দিছে লগতে পপকৰ্ণ দিছে এতিয়া পপকৰ্ণ কিনিবলৈ আমাৰতো ইমান টকা নাই সেইকাৰণে আমি বাথৰুমতে যাই বহি আছো 7 মিনিট বিৰতি এটা দিছে 7 মিনিট বিৰতি ফাংফুংটো কৰি লওঁ এনেতো আমাৰ পইচা নাই পপকৰ্ণ কিনিব চবে পপকৰ্ণৰ দোকানত মানুহ ভিৰ দাদা মোক কল্ড ড্ৰিংক লাগে দাদা মোক পপকৰ্ণ লাগে আমি খালি ইয়াতে বহি আছো তাৰপিছত আকৌ নিজৰ চিটত বহি গ'লো আকৌ এবাৰ আধাৰ পৰা আৰু শেষলৈ মোৰ ভিডিঅ' ষ্টাৰ্ট আৰু ফিল্মখনৰ শেষত এনেকা এটা ধুনীয়া লাগিছে আপোনালোকে চালি গম পাব ফিল্মখন গোটেই ধুনীয়া আপোনালোকে চাব এবাৰ আৰু মানুহবোৰে কান্দি দিছে একেবাৰে আপোনালোকে টিকেট নাপায় বুলি কৈ নাচাব আপোনালোকে লাগালে পিছত চাব কিন্তু ফিল্মখন আপোনালোকে এবাৰ হ'লেও চাব তেতিয়া গোটেই কাহিনী বুজি পাব আপোনালোকে কোনে ৰাতিপুৱা ফিল্ম চালে আপোনালোকেতো চালে চাগে 5টা বজাত নে 4টা বজাত নে 6টা বজাত নে 7টা বজাত আমিও চালো ডক চেণ্টেন মলত কাপোৰ কিনিব দম নহ'লে কি হ'ল চিনেমাটো চাইছো না আজি